ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল চিৰঞ্জিত অল মিক্স ভিডিঅ'। তো আজিৰ এই ভিডিঅ'টো মই এটা ব্লগ বনাবলৈ খুজিছোঁ। তো ব্লগটো শেষলৈকে চাওক, মই কি কৰিলোঁ, ক'ত গ'লোঁ। মই আজি ব্লগটো বনাম পাঞ্চাবাৰী গুৱাহাটী 37 শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক সোমাই আছোঁ। তো সোমোৱাৰ লগে লগে আপুনি এনেকুৱা এটা বিল্ডিং দেখিবলৈ পাব, প্ৰেক্ষাগৃহ। তো বিল্ডিংটো ফাৰ্ষ্টত পাব এটা বিল্ডিং, তাৰ পাছত আপুনি পাব খগেন গণশিল্পী খগেন মহন্ত উদ্যান। তো তাৰপিছত আমি আকৌ আৰম্ভ কৰিম এই পঞ্চায়তী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। তো এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। তো এইটো ইয়াতে আজি কিবা এটা ফাংচন পাতিছে, তো মই আহিছোঁ ইয়াতে আহি এটা ভাবিলোঁ ব্লগ বনাই দিওঁ। তো এইখন কি ধুনীয়া এটা ফুল গছ কি ধুনীয়াকৈ ৰোৱা আছে। তো ফুল ধৰিছে। তো আৰু বেলেগ বেলেগ কিবা বহুত খেল খেলিব পাৰিব ইয়াতে, খেলাৰ জাগাও আছে। তো খেলাৰ জাগাৰ ভিতৰত মই এতিয়া সোমাই যাম, আপোনালোকে চাই থাকক। মই এতিয়া সোমাম এইটোৰ ভিতৰত। খেল খেলিব ৰং ধেমালি ক্ষেত্ৰ, শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ প্ৰসংগ। এইটোৰ ভিতৰত মই এতিয়া সোমাম। মই সোমাই গ'লোঁ। তো ইয়াৰ ভিতৰত বহুত ধৰণৰ খেল খেলিব পাৰিব আৰু বহুত ধৰণৰ কিবা কিবি আছে। তো খেলিব পাৰিব আহিলে। আপোনালোকে ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে নহয়, সৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰে। সিহঁতৰ কাৰণে সিহঁত লৈ আহি 20 টকা কৰি টিকেট লাগে। মোৰ বাৰু টিকেট লোৱা নাই, মই ডাঙৰ হৈছোঁ সেইকাৰণে টিকেট লোৱা নাই। তো আপোনালোকে যদি সৰু ল'ৰা ছোৱালী লৈ আহে তেনেহ'লে টিকেট কাটি সোমাব লাগিব ভিতৰত। অলপ প'জ ধৰি আছোঁ মই, চাওক আমাৰ লেভেল দেখাই আছোঁ আৰু কি। তো চাই থাকক আৰু কি কৰোঁ। অলপ ফটো উঠি আহিলোঁ। তো ইয়াতে আহিলে ABCD শিকিব পাৰিব আপোনাৰ ল'ৰা ছোৱালীয়ে। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ গুৱাহাটী পাঞ্চাবাৰী। ইয়াতে আৰু বহুত ধৰণৰ খেল খেলিব, বহুত ৰকমৰ খেল খেলাৰ আছে। তো পিছলি যোৱা খেল, বহুত সুন্দৰ এটা ঠাই। তাতে ABCD EFG সব লিখা আছে। তো আহিলে পঢ়িব পাৰিব আপোনাৰ ল'ৰা ছোৱালী, ভাল হ'ব কোনো হয়। 20 টকা গ'লে কি হ'ব, আপোনাৰ ল'ৰা ছোৱালী ABCDটো শিকিব পাৰিব নিশ্চয়। তো আহি যাওক, মই আহিছোঁ আজি। তো ভিডিঅ'টো চাই থাকক আৰু কি দেখাওঁ। তো অলপ ইণ্টাৰ লগাই দিওঁ। কি মস্ত বিল্ডিং, ইয়াতে ABCD শিকিব পাৰিব। বহুত ডাঙৰ বিল্ডিং আছে, অট্টালিকাটো চাব পাৰিব। আৰু ইফালে আছে আৰু কিবা কিবি, সেইটো সকলো ধৰণৰ বস্তু পাব। তো দেখালোৱে। তো ইয়াতে বাহিৰৰ পৰা মই অলপ দেখাই দি আছোঁ, চাওক কি সুন্দৰ। বাহিৰৰ পৰা পাহাৰ আছে, পিছফালেদি পাহাৰ আছে, খেল আৰু বহুত ধৰণৰ বস্তু কিবা কিবি আছে আৰু কি। চাওক এতিয়া মই ওপৰৰ পৰা কিছু অংশ আপোনালোকক দেখাই দি আছোঁ যে ওপৰৰ পৰা কেনেকুৱা দেখা যায় তললৈকে। মই বিল্ডিংখনৰ ওপৰত উঠিছোঁ, যিটো বিল্ডিঙৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। তো এতিয়াৰ ওপৰৰ পৰা মই আপোনালোক সকলোকে দেখাই দিম ক'ত কি হৈ আছে। তো ভিডিঅ'টো সকলোকে চাই থাকক। তো মই এতিয়া দেখাই দিম কি ক'ত আছে। ইয়াতে লিখা আছে ধূমপান নিষেধ, ধূমপান নচলিব। মই এতিয়া দেখাম আপোনালোকক ক'ত কি হৈ আছে। তো মই শুনা মতে বোলে এই দুটা প্ৰাইজ দিব এতিয়া, যোনটো ফাংচন চলি আছে। তো এই দুটাৰ প্ৰাইজ চাওক কি দামী প্ৰাইজ। আৰু তাতে খোৱা লোৱা হৈ আছে, খোৱা লোৱাৰ জেগা। তো মই খাই ল'লোঁ। আৰু এটা হ'ল খেলপথাৰ, ৰং ধেমালি। চাওক কিমান মানুহ আহিছে, কিমান গাড়ী, আৰু কিমান ডাঙৰ বিল্ডিং। প্ৰথমবাৰ দেখিলোঁ দেই, আমাৰ ইফালে নাই না, গাঁৱত এইবোৰ নচলে। বিল্ডিং নাই, চলে বনাব নোৱাৰে। তো বিল্ডিং নাই, কিমান বিল্ডিং কিমান মানুহ। এতিয়া আমি ঘৰলৈ যাম। তো তামান বৰষুণ পৰি আছে,
কালি বোলে আৰু ক্ৰিকেট খেলো আছিল তো সেইবোৰ খেল বোলে মিষ্টেক হৈ গৈছে বহুত কিবা কিবি হৈ গৈছে তো আজি আজিৰ কাৰণে গুড বাই আপোনাৰ যদি মোৰ চেনেল নতুন প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিও সাবস্ক্ৰাইব লগত বেল আইকন ক্লিক কৰি দিও অলপ কিন্তু মেৰি দিবেন